নমস্কাৰ মোৰ নাম আশৰাফুল আহমেদ হয় মই একচুয়ালি বৰপেটাৰ বাসিন্দা হয় মই এইটো সেগমেন্ট নতুনকৈ মোৰ ইউটিউব চেনেলত ইন্ট্ৰোডিউস কৰিলো আননোন হিৰো যোনবিলাক নজনা হিৰো হয় আমাৰ সমাজত যোনবিলাক মানুহ ফেমাস নহয় বহুত নন ফেসেস নহয় বহুত কম মানুহে চিনি পায় ইন্টাৰনেলি তাহাতে আমাৰ কাৰণে বহুত কিবা কিবি কৰি আছে এজন ফাৰ্মাৰ যাৰ নাম হল মিস্টাৰ প্ৰফুল্ল কুমাৰ দাস এখেতে একচুয়ালি বহুত বছৰৰ পৰা আমাৰ কৃষি বিজ্ঞানৰ লগত জড়িত হৈ আছে আমাৰ কৃষি বিজ্ঞান একচুয়ালি হাউলিত অফিস হয় সেই অফিসৰ আন্ডাৰত বহুত কেইজন কৃষক নতুন নতুন অর্গেনিক ফার্মিং করে নতুন নতুন ফসল ইয়াতে গ্রো করায় বেসিক্যালি আৰু মার্কেটত পঠিয়াবৰ কাৰণে যিমানখিনি কষ্ট ইহঁতে কৰে সেই গোটেইখিনি কথা আমি আলোচনা কৰিম আৰু এখেতে আফটাৰ স্কুলিং শেষ হোৱাৰ পিছৰ পৰা কৃষিৰ লগত জড়িত হৈ আছে তো এখেতৰ লাইফ ষ্টৰিটো শুনি পেলাই বহুত ইন্টাৰেষ্টিং লাগিব এনেকুৱা নহয় যে আপোনালোকে যিকোনো এটা বস্তুৰ বিষয়ে জানিব হলে আপোনালোকে এটা ইউটিউবত ভিডিঅ' চাইয়ে গোটেইখিনি বস্তু গম পাই যাব এনেকুৱা নহয় পসিবল নহয় সো আপোনালোকে চাব লাগিব গোটেইখিনি কথা শুনিব লাগিব তেতিয়া হলেহে আপোনালোকে এটা ডিফাৰেন্সিয়েট কৰিব পাৰিব যে কোনটো বস্তু ভাল কোনটো বস্তু বেয়া আমাৰ কাৰণে কোনটো হেলদি হয় আৰু কোনটো আনহেলদি হয় সো এ টু জেড বস্তু আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা গম পাই যাব সো আশা কৰিছো আপোনালোকে গোটেইটো ভিডিঅ' চাব ডাঙৰীয়া গোটেইখিনি বস্তু আমাক বুজাই দিব কেনেকুৱাকৈ কি হৈছে কেনেকুৱা কি কৰিছে এখেতে উৎপাদন কৰি আছে গোটেইখিনি বস্তুৰ কথা আমি জানিম সো আজি আমাৰ এই চেনেলত বেসিক্যালি আমি নতুনকৈ এটা পাৰ্ট ইন্ট্ৰোডিউস কৰিছো আমি মানুহৰ ৰিয়েল লাইফৰ বিষয়ে জানিম কেনেকুৱা প্ৰবলেমৰ সন্মুখীন হ'ব লাগিছিলে আগৰ পৰাই কি অসুবিধাৰ সন্মুখীন হ'ব লাগিছিলে গভৰ্নমেন্টৰ পৰা কেনেকুৱা ধৰণৰ ফেসিলিটি পাইছিলে আগৰ পৰাই এতিয়া কেনেকুৱা কৰিছে সো এই গোটেইখিনি কথাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়ালৈকে আপুনি কেনেকুৱাকৈ গ্ৰো কৰিলে কি প্ৰবলেম আপুনি ফেস কৰিছে অকমান আমাৰ জনসাধাৰণক জনাব ভালকে থৰলি নমস্কাৰ মই শ্ৰী প্ৰফুল্ল কুমাৰ দাস মই বৰপেটা জিলাৰ সৰবগৰ পেৰাগাঁও পাথাৰ গাঁৱৰ এজন প্ৰগ্ৰেছিভ ফাৰ্মাৰ হয় মই পঢ়ি থকা অৱস্থাৰ যেতিয়া মই বাদ দিলোঁ মই 1990 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিলোঁ তাৰপিছত এনেকৈ আহি মানে উচ্চতৰ মাধ্যমিক তাৰপিছত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাত নহ'ল মানে ঘৰৰ যিটো এটা আৰ্থিক পৰিৱেশৰ ফলত তাৰপিছত আমাৰ মানে পূৰ্বপুৰুষ খেতিৰ লগতেই জড়িত আমাৰ মানে ককা দেউতা মোৰ দেউতা তাৰপিছত এনেকৈ আহি খেতিৰ মই একচুৱেলি এক্টিভভাৱে মই 2008ৰ পৰা মানে খেতিত ওতঃপ্ৰোতভাৱে লাগিলোঁ তেতিয়া মানে কি আছিলে আমাৰ ধানটো মানে মুখ্য খেতি তাৰ উপৰি যিখিনি আমাৰ শাক পাচলি থাকে ছিজনেবল তাৰপিছত আহি এনেকৈ মই কৰি আহি আছোঁ তেতিয়া খেতি কৰিব লাগে কৰিছিলোঁ কিন্তু যেতিয়া মই 2004 চনত আমাৰ বৰপেটা জিলাৰ হাউলিত অৱস্থিত তেতিয়া ভাড়াঘৰত আছিলে কৃষি বিজ্ঞান কেন্দ্ৰৰ অফিচটো তেতিয়া মই মানে এজন সয়েল সায়েন্সৰ assamese ছাৰ তেওঁৰ নামটো ল'বই লাগিব ৰূপজ্যোতি বৰা ছাৰ আৰু তেতিয়াৰ দিনৰ মানে কৃষি বিজ্ঞান কেন্দ্ৰৰ মানে যিজন মুৰব্বী ৰঞ্জিত শৰ্মা ছাৰৰ মানে সান্নিধ্যত আহি পঢ়িলোঁ মানে এনেকৈ চিনাকি হৈ তেতিয়া তেওঁলোকে বিভিন্ন মানে বিজ্ঞানসন্মতভাৱে কেনেকৈ খেতি বাতি কৰিব লাগে সেইখিনি তেওঁলোকে জ্ঞান দিলে বা তেওঁলোকৰ জৰিয়তে ট্ৰেইনিংবিলাক ল'লোঁ বা বিভিন্ন আলোচনাবিলাকত ভাগ লৈ এতিয়া আজি সেইখিনি ফসল আজি পাইছোঁ আগত কি আছিল আমাৰ মানে মেনুৱেল চিষ্টেমত খেতি বাতিবিলাক কৰোৱা হৈছিল কোনো বিজ্ঞানসন্মত নাছিলে সাৰ কিমান দিব লাগে মানে অনুমানত দিয়া হৈছিলে আগতে আৰু কোনটো খেতিত কেতিয়া দৰৱ দিব লাগে মানে সেইবিলাকো নাছিলে যেতিয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ মানে তাত প্ৰশিক্ষণ ল'লোঁ ছাৰ বাইদেউসকলে মানে যেতিয়া দিলে এতিয়া মানে কি হয় আমি মাটি পৰীক্ষা কৰিলোঁ মাটি পৰীক্ষা কৰাৰ উপৰিও মানে যিটো আমাৰ খেতিত অসুখ মানে যিখিনি দৰৱ প্ৰয়োগ কৰিব লাগে তে সুষম মাত্ৰাত দিব মানে ধৰিলোঁ তেতিয়া মানে আমাৰ যিটো অৰ্থনৈতিক যিটো এটা মানে অৰ্থনীতিটো ৰাহি হ'ল তাৰপিছত কষ্টও কম হ'ল এনেকৈ আহি বৰ্তমান আজি 2024ত এনেকৈ কৰি আছোঁ কাৰণ খেতিটো কৰিবই লাগিব আমাৰ ঘৰত যিহেতু চৰকাৰী চাকৰি নাই বা এনেকৈ খেতিটোকে আমি মুখ্য এটা বৃত্তি হিচাপে পোৱালি লোৱা হৈছে আৰু ভৱিষ্যতেও খেতি কৰিম বুলিয়ে মানে প্ৰতিশ্ৰুতিবদ্ধ কাৰণ নিজে অলপ ভাল খাদ্য খাই যাতে ৰাইজকো খুৱাব পাৰোঁ এইলৈ আৰু এতিয়া বেছিকেলি কি হয় জৈৱিকৰ মানে পিনে অলপ আগবাঢ়ি আছোঁ যিখিনি কৰিম মানে ভাল খাদ্য ভাল অৰ্গেনিক আৰু অলৰেডি মানে কি হয় অৰ্গেনিকৰ এটা গ্ৰুপ আমাৰ অশোকাৰ ফালৰ পৰা ৰেজিষ্ট্ৰেশ্যনো কৰা হৈছে আৰু এটা Ep-1 তাৰ মানে গঠন কৰা হৈছে
আমাৰ বৰ্ণগড় এপিঅ নাম দি পেলাই ইয়াত দুটা এডিঅ' চাৰ্কুল আছে, বৰপেটা ৰোড এডিঅ' চাৰ্কুল আৰু সৰ্বক এডিঅ' চাৰ্কুলৰ কৃষক লগ হৈ এনেকৈ এটা এপিঅ 2023ত আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। বৰপেটা জিলাৰ যিটো কোঅপাৰেটিভ ছ'চাইটি আছে তাত এনেকৈ আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰৰ নিৰ্দেশ মৰ্মে এতিয়া আমি এপিঅ'ৰ যোগেদি কিছুমান কাম কৰি আছোঁ আৰু আমাৰ এপিঅ'ত এতিয়ালৈ 350জন মেম্বাৰ আমাৰ হৈছে আৰু বঢ়াই লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সেইটোৰ ধাৰা আপোনালোকে কি কৰিব বুলি প্লান কৰিছে, মানে এই গ্ৰুপটো যে বনাইছে এতিয়া অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে কি কৰিব আপোনালোকে সেই গ্ৰুপৰ মেম্বাৰ্ছ লৈ? এজন অকলে খেতি কৰি বজাৰত এটা বস্তু ওলাই লৈ যাব লগা হ'লে সেই খেতিয়কজনৰ গোটেই দিনটো নষ্ট হয়। তাৰপিছত কিছুমান খেতি তাৰমানে সংঘবদ্ধভাৱে কৰিলে তাতো যিজন মানুহৰ খেতিয়ক এজন যিজন থাকিব তেওঁৰ সেই মাটিখিনিত সেই খেতিটো হয় না নহয়, এতিয়া তেনেকুৱাকৈ তাৰমানে বিভিন্নজনে বিভিন্ন খেতিটো আমি কৰা হ'ব আৰু যিখিনি আমাৰ উৎপাদিত মানে ফচল হয় তেতিয়া বজাৰত মানে বিক্ৰী কৰাৰ কাৰণে আমাৰ এটা সুবিধা হয় কি, আমাৰ কোনোবা এজন এপিঅ'ৰ সদস্যই সেই বজাৰত উলিয়াই যদি লৈ যায় তেতিয়া আমাৰ এই বাকী প্ৰত্যেক একজন খেতিয়ক বজাৰত যোৱাটো এটা সময়টো ৰাহি হয়। লগতে আমি যিটো গুণগত মানদণ্ডৰ যিটো আমাৰ শস্য সেইটোৰ উচিত মূল্যটো পাৱাৰ কাৰণে তাৰমানে চৰকাৰ খেতিয়কবিলাকক মানে বহুত এটা প্ৰাধান্য দিছে আৰু সেই লৈয়ে তাৰমানে ভাৰত চৰকাৰৰ এটা মেইন মটো হৈছে কি যে প্ৰত্যেক হেৰিবিলাকত কৃষকৰ মাজত এপিঅ' বা এপিচি এনেকুৱাকৈ গঠন কৰিলে খেতিয়কৰ বহুত এটা লাভ বা সময় এটা ৰাহি হয়। ঠিক তেনেকুৱা এটা আশা কৰিয়ে তাৰমানে এই এপিঅ'টো আমি গঠন কৰিছিলোঁ। 2023 চনত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিল বৰপেটা জিলাৰ কোঅপাৰেটিভ ছ'চাইটিত। এতিয়াও মানে তাতে যদি কোনোবা কৃষকে তাতে এডিচনেলি ল'ব বিচাৰে তেনে ল'ব পাৰিব? নিশ্চয় নিশ্চয়, কাৰণ কিয় আমাৰ চকচকা ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত যদি কৃষকজন হয় আমাৰ যিখন বাইল' আছে সেই বাইল'খন যদি মানি তেওঁ যদি আহিব পাৰে মানে সোমাব পাৰে আৰু তাত মানে এটা কি আছে নিয়ম, মানে আমি 100 টকা এটা মানে ভৰ্তি মাচুল আৰু 1000 টকা মানে কি আমি শ্বেয়াৰ মানি হিচাপে আমি এইটো সাবমিট কৰিব লাগে মানে তাতে লৈ এন্ট্ৰি থকা ল'ব হৈছে। লাগে। মোৰতো ক'ব গ'লে প্ৰথমতে মোৰ মানে জীৱনটো মানে খুব কষ্টৰ মাজেদি আহি আজিখিনি এটা পজিশ্যন এটা যিটো পাইছোঁ এটা খুবেই এটা মানে প্ৰাউড মই ফিল কৰোঁ। কিয় মানে প্ৰথমতে মানে কি হয়, খেতি বাতি কৰোঁতে কোনো মানুহে তাৰমানে তেনেকুৱাকৈ কোনো এটা ৰেছপন্স দিয়া নাছিলে বা কোনো এটা সন্মান দিয়া নাছিলে। এই বিষয়ে মই অসম চৰকাৰক বহুত ধন্যবাদ বা আমাৰ জিলা প্ৰশাসনক বহুত মোৰ তৰফৰ পৰা ধন্যবাদ জনাবই লাগিব, কাৰণ মোক 2021ত মানে এখন সম্বৰ্ধনাও দিছিলে আৰু বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাও মোক যোৱা বছৰ মানে এখন আদৰ্শ কৃষক হিচাপে মানে এখন সম্বৰ্ধনা মানে জনাইছে। এতিয়া প্ৰথমতে ক'ব গ'লে মানে জীৱনটো মানুহৰ একেদিনেই কোনো মানে নহয়, মানে বহুত কষ্টৰ মাধ্যমেদি বহুত ঘাত প্ৰতিঘাতৰ মাজেদি আহি মানে শেষৰ হেৰিত এটা ভাল ফল এটা পোৱা যায়। প্ৰথমতে বহুত মানে তিক্ততাদায়ক আছিল, এনেকুৱা এটা ভাৱ আছিল যে খেতি কৰিনো মানুহ এজনে কেনেকৈ স্বাৱলম্বী হ'ব পাৰিব, ক'ত কি এনেকুৱা বহুত তেনেকুৱাকৈ বহুতে নিগেটিভ মানে কমেণ্টো কৰিছিলে, খেতি কৰি মানুহবিলাকে হেৰি কৰিব নোৱাৰে। কিন্তু এটাই ভাবিছিলোঁ, যিহেতু মোৰ ককা দেউতা এজন কৃষক আছিল, মোৰ দেউতা কৃষক আৰু সেই ফেমিলিৰ পৰা বিলং কৰি এতিয়া ময়ো ওতপ্ৰোতভাৱে খেতিত লাগি যাতে মোৰ ওচৰ চুবুৰীয়া বা মোৰ গাঁৱৰ মোৰ অঞ্চলৰ কেনেকৈ এজন যুৱকক যদি মই এটা ভাল দিহা পৰামৰ্শ আগবঢ়াই নি যদি তেওঁ এজন ঘৰত যিটো মানে ভাল খাদ্য বা ভাল বজাৰত মানে উৎপাদিত ফচল ওলাই দি মানুহৰ মাজত এটা ভাল এটা কৰিব পাৰে, মই এইটো লক্ষ্য লৈ মই এতিয়া কাম কৰি আছোঁ। এতিয়া মই নিজেই বহুত গৌৰৱ অনুভৱ কৰোঁ, কাৰণ কিয় খেতি কৰি যিটো বজাৰত উলিয়াই দিয়ে সেই তাৰ নিচিনা মানে আনন্দ ক'তো নাই। আপোনালোকে বেচিকেলি চাৰ্ভ কৰি আছে যোনবিলাক মানুহ বেচিকেলি চহৰত থাকে নাইবা তাহাঁতে নিজৰ ঘৰত এইবিলাক শস্য উৎপাদন কৰিব নোৱাৰে, তাহাঁতে এটা ভাল এটা ফচল পাই আছে আপোনালোকৰ পৰা, ভাল এটা ফ্ৰুটছ হওক, চব ভেজিটেবলছ হওক, ধান হওক, আপোনালোকে এটা ভাল অৰ্গেনিক ৱেদি বস্তুখিনি বনাই মাৰ্কেটত পঠাই আছে। এইটো এটা আপোনালোকৰ এটা ছেটিছফেকশ্যন বেচিকেলি যে হয় সেইটো আপুনি ভাল মানুহক ভাল এটা খাদ্য আপোনালোকে প্ৰভাইড কৰিব পাৰি আছে, ৰাইট? এতিয়া আপুনি মোক জনাওক, আগৰ দিনত যেনেকুৱা মানুহে পৰা কৰিবৰ কাৰণে ইমান ধাউতি নাছিলে, যেনেকুৱা আমাৰ পূৰ্বপুৰুষৰ পৰা আমি শুনিছোঁ, পূৰ্বপুৰুষ ইন দ্য চেন্স আমি আমাৰ দাদা আইতাৰ পৰা শুনিছোঁ যে আগৰ দিনত লেখা পঢ়া মানে পঢ়িবৰ কাৰণে ইমান এনকাৰেজ কৰা নাছিলে। যদি কোনো ল'ৰা ছোৱালী পঢ়িব বিচাৰিছিলে তাহাঁতক ফ'ৰ্চফুলি ইনকাম কৰিবৰ কাৰণে বাহিৰত নাইবা খেতি পথাৰত তেনেকুৱা কাম কৰিবৰ কাৰণে পুছ আপ কৰা গৈছিলে। কিতাপবিলাক নদীয়েদি পেলাই দিয়া হৈছিলে যে পঢ়িব নালাগে, ইনকাম
আপোনালোকৰ তেনেকুৱা আছিলে আগৰ পেৰেণ্টছ বিলাক সো হেতু লৈ আপোনাৰ কেনেকুৱা আছিলে লাইক আপোনাৰ পেৰেণ্টছে কেনেকুৱাকৈ আপোনাক ট্ৰিট কৰিছিলে নহয় আমাৰ পৰিয়ালটোত আপুনি যিটো কথা ক'লে আমাৰ ওলোটা আছিলে মানে কি হয় আমাৰ মানে মা দেউতাই বা আমাৰ মানে ফেমিলিটো আছিল বহুত জইণ্ট ফেমিলি মোৰ দেউতাৰ ভাই 6জন মোৰ দেউতাই সৈতে 7জন গতিকে আমাৰ খুৰাহঁতো পঢ়া পাতিটো এটা খুব এটা আছিলে তেওঁলোকে কৈছিলে যে পঢ়া শুনা কৰিবা চাকৰি বাকৰি ভাগ্যত যদি আছে পাবা ভাগ্যত নাথাকিলে নাই সেই বুলি যে চাকৰিৰ পিছে পিছে দৌৰি থাকিব লাগিব ইটো কথা নহয় পঢ়া শুনাও কৰিব লাগিব খেতিও কৰিব লাগিব তেনেকুৱা এটা মানে এটা ভাল এটা হেৰি দিছিলে যে অকল খেতি বাতি কৰিলে পঢ়া শুনা কৰিব নালাগে বা পঢ়া শুনা কৰিলে যে চাকৰি পাব সেইটো কথাও নহয় কিন্তু মই এতিয়া অনুধাৱন কৰিছোঁ এতিয়াৰ যিটো আধুনিক কৃষি এতিয়াৰ আধুনিক কৃষি কৰিব লাগিলে সেই তেতিয়াৰ কিন্তু এতিয়া ওলোটা কাৰণ সেই আগত মানে খেতি ঘৰখনত যিজনে খেতি কৰিছিলে তেওঁ মানে স্কুলত নোযোৱা আছিলে বা অশিক্ষিত আছিলে বা পঢ়া লিখাৰ প্ৰতি সিমান এটা ধাউতি নোহোৱা মানুহজনে বা পৰিয়ালৰ জনে খেতি কৰিছিলে বাকী পঢ়া পাতি কৰা যেকেইজন পৰিয়ালত থাকিব তেওঁলোকে চাকৰি কৰিছে এতিয়া কিন্তু ওলোটা এতিয়া কিয় ওলোটা বিজ্ঞানসন্মত খেতি কৰিব লাগিলে এতিয়া মানে এডুকেশ্যনটো মাষ্ট বি লাগিবই সম্যক জ্ঞানখিনি থকা হ'বই লাগিব আৰু এতিয়াৰ মানে কি হয় বজাৰ দখল কৰিব লাগিলে ইণ্টাৰনেটৰ জৰিয়তে বজাৰ দখল কৰিব লাগিলে তেওঁ মানে স্কিল হ'বই লাগিব মানে পঢ়া পাতি তাৰ নলেজটো জ্ঞানটো কোৱালিফিকেশ্যনটো আপ টু ডিগ্ৰী তেনেকুৱা বহুত এতিয়া আহি আছে আমাৰ অসমত বহুতো পেপাৰে পত্ৰই নিউজত পাই আছোঁ বাহিৰত মানে জব কৰি থকা মানুহ আহি এতিয়া মাটি নিজত লৈ খেতি পথাৰত নামি ভাল খেতি কৰি আছে গতিকে ঠিক তেনেকুৱা কিন্তু এতিয়া খেতি কৰিব লাগিলে এতিয়া কোৱালিফিকেশ্যন লাগিব এতিয়া আজিৰ টাইমত এইটো এটা বহুত ডাঙৰ ষ্টেটমেণ্ট হ'ব যে আজিকালি খেতি পথাৰ কৰিব গ'লে ষ্টুডেণ্ট এজন কৃষক হ'ব গ'লেও এডুকেশ্যন জৰুৰী হয় লাইক যদি কোনোবা প্ৰাইভেট চাকৰি এটা কৰিব গ'লে তাতে ৰিজিউমে খুজি দিয়ে কোৱালিফিকেশ্যনছ খুজি ইণ্টাৰভিউ হয় তাৰপিছতহে চাকৰিটো পায় কিন্তু হয়তো খেতি কৰিবৰ কাৰণে হয়তো ইণ্টাৰভিউ তেনেকুৱা নহয় বাট ষ্টিল তাহাঁতে গ্ৰেজুৱেট হ'ব লাগিব নাইবা নলেজ লাগিব বেচিকেলি যে এটা কৃষি ছাকচেছফুলি কৰিব গ'লে কেনেকুৱা ধৰণৰ সহযোগিতা কেনেকুৱা ধৰণৰ মাইণ্ডছেট কেনেকুৱা ধৰণৰ নলেজ কেনেকুৱা ধৰণৰ কনচেপ্ট এই গোটেইখিনি বস্তু জানি লৈ পেলাইহে কৃষি ষ্টাৰ্ট কৰিব পাৰিব হয়নে মই আপোনাক সুধিব বিচাৰিছোঁ আজিকালি আমি যিমানখিনি বাহিৰৰ পৰা আপোনাৰ ভেজিটেবলে হওক ৰাইচে হওক এইবিলাক খাই আছোঁ কিমানখিনি আপোনাৰ কাৰণে এইটো ডেঞ্জাৰ প্ৰুফ হ'ব ইন ফিউচাৰ লাইক এতিয়াৰ টাইমত যিমানখিনি আমি খাই আছোঁ আজিকালি মানুহৰ বেমাৰ আজাৰ বহুত হৈ আছে আপুনি নিজেও গম পায় আগৰ দিনৰ মানুহৰ ইমান বেমাৰ হোৱা নাছিলে আৰু আগৰ দিনৰ মানুহখিনি অকণমান যোনটো লাইফ স্পেন বাচি থকাৰ যোনটো টাইম পিৰিয়ড বহুত বেছি আছিল আগৰ মানুহৰ ইন কম্পেৰিজন টু প্ৰেজেণ্ট টাইম আজিকালি আপুনি চাব 30-40 ইয়াৰ্ছতে মানুহৰ হাৰ্ট এটাক হৈ যায় কিডনিত ষ্ট'ন হৈ যায় চ' এইবিলাক প্ৰব্লেম বহুত দেখা দিছে আপোনাৰ কি অপিনিয়ন হয় এইটো বস্তু লৈ লাইক মাৰ্কেটত পোৱা চব ভেজিটেবলছ নাইবা চব ফচলে কি ভাল নে বেয়া এইটো তাৰমানে কি হয় এতিয়া বজাৰখন মানে এখন বজাৰ আছে এখন মানে একচুৱেলি আমাৰ কৃষক বন্ধুসকলে তেনেকুৱা কৰিব মানে মোৰ এটা আহ্বান থাকিল মানে হাই ড'জত ফাৰ্টিলাইজাৰ মানে কৃষিভূমিত ব্যৱহাৰ কৰিব নালাগে বা যিটো হাৰত মানে ইনচেক্টিচাইড বা পেষ্টিচাইড এপ্লাই কৰে এইটো যিটো ৰিকমেণ্ডেড যিটো ড'জ থাকে তাত লিখা থাকে বটলটোতে হওক বা পেকেটটোতে হওক কেনেকৈ খেতি পথাৰত ব্যৱহাৰ কৰিব লাগে কোনটো সময়ত মানে ব্যৱহাৰ কৰিব লাগে সেইখিনি বস্তু ষ্টাডি কৰি পেলাই ব্যৱহাৰ কৰিলে খেতি পথাৰত মানে যিটো মানে আমাৰ সচৰাচৰ যিখিনি মানুহৰ মাজত এটা ধাৰণা যে বজাৰত উলিয়াই দিয়া বস্তুখিনি শাক পাচলিখিনি বা খাদ্য শস্যখিনি বিষাক্ত বা এনেকুৱা মানে মানৱ শৰীৰৰ কাৰণে খুব এটা ভয়ংকৰ বা ক্ষতিকাৰক হয় অৱশ্যে নোহোৱা নহয় কাৰণ কিয় এতিয়া যিবিলাক মানে কীট পতংগৰ উপদ্ৰৱ আগৰ যিবিলাক মানে ঔষধ আছিলে মানে শাক পাচলিত দিয়া সেইবিলাকক মানে এতিয়া নকৰা হৈ এতিয়া মানে বহুত পাৱাৰফুল মানে মেডিচিন কোম্পানীবিলাকে ওলাই দিছে কিন্তু সেই মেডিচিনবিলাক প্ৰয়োগ কৰোঁতে তাত মানে টাইমটো বা সময়টো ধৰা থাকে এতিয়া সৰিয়হৰ ক্ষেত্ৰত ক'ব গ'লে শীতকালত যিটো সৰিয়হ মানে ধৰক অক্টোবৰ মাহৰ পৰা যিটো আৰম্ভ হ'ব এতিয়া আমাৰ তাত কি হয় মৌ মাখিবিলাক মানে উৰি ফুৰে এতিয়া মৌ মাখিবিলাক উৰি ফুৰোঁতে তাতে যিবিলাক সেই সৰিয়হ ফুলৰ পৰা মৌ বাহত লৈ যাব সেইটোতো নিশ্চয় প্ৰয়োজন হ'বই সেইকাৰণে সৰিয়হ খেতিত যেতিয়া মানে দৰৱ বা প্ৰয়োগ কৰিব লগা হয় তেতিয়া মানে বেলি যেতিয়া মানে ৰঙা পৰে তেতিয়া মানে কৰিব লাগে বহুত আমাৰ কৃষকে এনেকুৱা কৰে যে দুপৰীয়া বা 10টা বজাত এনেকুৱা টাইমত মানে সেই
বিষাক্ত মানে ৰাসায়নিক দৰৱখিনি স্প্ৰে কৰি দিয়াৰ ফলত এইটো ঠিক তেনেকুৱাকৈ আহি যায়। এতিয়া যিখিনি শাক পাচলি ফল লাগি থকা ফলন ধৰা খাই মানে শস্য শাক পাচলিয়ে হওক, লেচেৰা হওক, জিকা হওক, ভোল হওক, কোমোৰা হওক, তাত আজি যদি এটা বিৰাট পাৱাৰফুল মেডিচিন প্ৰয়োগ কৰে, যদি ব্যৱহাৰ কৰাৰ পিছতেই ছিঙি বজাৰত উলিয়াই দিয়ে, সেই যিটো মানুহে খাব কিনি নি পেলাই, সেইটো নিশ্চয় মানৱ শৰীৰৰ কাৰণে অপকাৰী হ'বই। এইটো কৃষক বন্ধুসকলৰ প্ৰতি মোৰ পৰা অনুৰোধ থাকিল, এনেকুৱা নকৰিব। কাৰণ গ্ৰাহক থাকিলেহে আমি আমাৰ খেতি যিখিনি উৎপাদিত ফচল এটা বিক্ৰী হ'ব। এইটো নহয় যে মই নিজে খোৱাখিনি মই কোনো ঔষধ প্ৰয়োগ নকৰোঁ আৰু বজাৰত যিখিনি বিক্ৰী কৰিম সেইখিনি মানে অতিমাত্ৰা সাৰ, অতিমাত্ৰা ৰাসায়নিক মানে দৰৱ যদি আমি এনেকৈ ব্যৱহাৰ কৰি উলিয়াই দিওঁ, এইটো এটা মানৱ জাতিৰ কাৰণে বিৰাট ভয়ংকৰ হ'ব আৰু হৈও আছে। মোৰ বোধেৰে এইটো হ'ব নালাগে। পৰিৱেশতো বহুত এটা পৰে। এতিয়া আমাৰ যিটো হাৰত পুৰাদনটো আগতে এপ্লাই কৰে মানে মাটিত, তাৰ ফলত আমাৰ ফাৰ্মি ৱাৰ্ম যিটো কেঁচুবিলাক নাইকিয়া হৈ গৈছে। ৰাসায়নিক সাৰ বেছি হাৰত মাটিত প্ৰয়োগ কৰাতে মাটিৰ যিটো টপ লেভেল সেইটো টান হৈ গৈছে, যাৰ ফলত শস্যৰ শিপাবিলাকে সূৰ্যৰ মানে ৰ'দটোৰ নাইট্ৰজেনটো মানে আহৰণ কৰিব নোৱাৰা হৈ গৈছে। এতিয়া পুনৰ আমি সেই আগৰ প্ৰাকৃতিক খেতি বা জৈৱিক খেতিৰ পিনে মানে আমি যাব লগা হৈছে। কিন্তু আগত যেনেকুৱাকৈ ওলকবি, মূলা এইবিলাক কাটিলে চকুত লাগিছিলে, আজি যদি ওলকবি এটা কাটা যায় চকুত নালাগে, জ্বালা নধৰে। মূলা এটা মানে কেঁচাই খালেও তাত জ্বলাটো অনুভৱ কৰা নাযায়। কিহৰ কাৰণে হৈছে? এইটো অধিক হাৰত ৰাসায়নিক সাৰ বা অধিক হাৰত ৰাসায়নিক মানে দৰৱবিলাক প্ৰয়োগ কৰাৰ ফলত এনেকুৱাকৈ হৈছে। আৰু মানুহৰ তাৰ ফলত বিভিন্ন অসুখ বিসুখবিলাক আহি গৈছে। আজি হাৰ্ট এটেকে হওক বা কিডনি মানে ডেমেজ বা বিভিন্ন আৰু এইটো এনেকুৱা মেক্সিমাম যোনবিলাক ডিজিজ হয়, এই আপোনাৰ ফল শস্য যোনবিলাক খোৱা যায়, যিমানখিনি ফ্ৰুটছ মাৰ্কেটৰ পৰা কিনি পেলাই খোৱা যায় আৰু বাকী যিমানখিনি আমি খোৱাৰ কাৰণে বেছিকেলি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ, সেইবিলাকতে মেক্সিমাম আৰু কি প্ৰব্লেমছখিনি ক্ৰিয়েট কৰে, ৰাইট? চ' আমি জেনেৰেল মানুহে আমি কেনেকৈ গম পাম যে এইবিলাক বস্তু খাব পাৰি, এইবিলাক বস্তু ভাল হ'ব হেল্থৰ কাৰণে, এইবিলাক নহ'ব, কেনেকৈ আমি গম পাম? আপুনি যেনেকৈ কৈছিলে দুটা মাৰ্কেট আছে, চ' দুটা মাৰ্কেট আমি আইডেণ্টিফাই কেনেকৈ কৰিম যে কোনটো মাৰ্কেটৰ পৰা আমি ভেজিটেবলছখিনি কিনি খাব পাৰিম? নাই, এতিয়া চৰকাৰে যিটো পদক্ষেপ লৈছে আমাৰ খেতিয়কসকল বা ৰাইজৰ কাৰণে এটা ভাল পদক্ষেপ। এতিয়া যিটো মানে জৈৱিক নে অৰ্গেনিক খেতি কৰিব লাগিলে গভৰ্ণমেণ্টৰ পৰা এখন চাৰ্টিফিকেট দিয়ে আৰু সেইখন একেদিনে পোৱা বস্তু নহয়। এতিয়া অৰ্গেনিক চাৰ্টিফিকেটখন ল'ব লাগিলে তাত বহুত নিয়ম মানে আছে, সেই নিয়মৰ মাজেদি গৈ একেদিনাই নাপায়। সেইখিনি চৰকাৰৰ বিভিন্ন বিষয়া আছে, আহি খেতি পথাৰত পৰিদৰ্শন কৰিব। সেই নিয়ম মতে আমি মানিছোঁ না নাই, সেই নিয়ম মতে আমি কি কৰিছোঁ, গোটেইখিনি তেওঁলোকে চালি জাৰি চাই উঠাৰ পিছত 2 বছৰ বা 3 বছৰ পিছত এই ৰাসায়নিক মানে মুক্ত এখন জৈৱিক চাৰ্টিফিকেট দিয়াৰ ফলত তেতিয়া কি হয়, জৈৱিক চাৰ্টিফিকেটখন পালে বজাৰত তেতিয়া ক'ব পাৰি যে এইখন এনেকুৱাকৈ হৈছে। তাত তেতিয়া মানে ৰাইজে বা যিখিনি গ্ৰাহক থাকে তেওঁলোকে বিশ্বাস কৰিব যে হয় এই মানুহজনে বা এই গ্ৰুপটোৱে জৈৱিকভাৱে কৰে খেতি। তেতিয়া সেইখন মাৰ্কেটত মানে ধাৱমান হৈ পেলাই তাৰ পৰা সেই খেতিয়কজনৰ পৰা বা সেই খেতিয়ক গ্ৰুপটোৰ পৰা সেই বস্তুখিনি কিনাৰ ফলত সেই খেতিয়ক কেইজনো এটা ভাল মাৰ্কেট এটা পাৱাৰ পিছত কি হয়, যেতিয়া সেই বস্তুখিনিৰ পৰা এটা ভাল গুণাগুণ পাব, নিশ্চয় তেওঁলোকে আৰু 4জনক বা 10জনক ক'ব যে অমুক জাগাত অমুক খেতিয়কজনে এনেকুৱা বস্তু উৎপন্ন কৰে, তেওঁলোকৰ পৰা তাৰ পৰা ল'লে বেছি ভাল হ'ব। তেনেহ'লে আমি পাব্লিকক এইটো জনাব পাৰোঁ যে যদি কোনোবাই তেনেকুৱা কিবা বস্তু যদি কোনোবা ফাৰ্মাৰৰ পৰা, খেতিয়কৰ পৰা নাইবা কোনো শ্বপকিপাৰৰ পৰা লয়, তেনেহ'লে তাহাঁতে সুধিব পাৰিব। এইটো হিউমেন ৰাইটছ হয় যে তুমি যে খেতি কৰি আছা তোমাৰ ওচৰত চাৰ্টিফিকেটটো আছে নে নাই, হয়নে নাই? সেইটো সুধিব পাৰিব। যদি তাহাঁতৰ ওচৰত নাই তেনেহ'লে তাৰ পৰা বস্তুখিনি লোৱাটো ঠিক নহ'ব। নহয়, এইটো জৈৱিক ক্ষেত্ৰত এটা মানে জৈৱিক মানে অৰ্গেনিক ফাৰ্মিং আৰু ইনঅৰ্গেনিক ফাৰ্মিং। এতিয়া ইনঅৰ্গেনিকৰটো মানে কেমিকেলৰ এইটো ৰাসায়নিক সাৰৰ যিটো মানে হোৱা, কাৰণ এইটো বজাৰত উভয় নদী আৰু সেইটো ৰাসায়নিকত প্ৰডাকশ্যন হোৱা বস্তুখিনি আপুনি নিজেই গম পায়। এতিয়া যেতিয়া আপুনি ফুলকবিটো বজাৰৰ পৰা কিনি আনিব, তেতিয়া কি হ'ব, আপুনিতো গম নাপাব গ্ৰাহক হিচাপে। আপুনি সেই ফুলকবিটো যদি আজি বজাৰৰ পৰা আনিলে, যদি এইটো কালি খাম বুলি ঘৰৰ চুকত পেলাই থৈ দিলে ৰান্ধনীশালত, এইটো ৰাতিতে মানে
সেই গেলিব বা কলা হ'ব এইটো পচিব এইটো মানে কি হয় আপুনি তাত জানিব যে এইটোত মানে হাই ড'জত ৰাসায়নিক সাৰ তাত এপ্লাই হৈছে হয় ঠিক তেনেকুৱাকৈ কবিয়ে হওক বা বিলাহীয়ে হওক ঠিক তেনেকুৱা আৰু যোনটো অৰ্গেনিক হয় বেছিকেলি সেইটো গেলি পচি নাযায় ইমান জলদি মানে তাৰ হয়তো মানে কোৱালিটিটো তাৰ লগত কম্পেয়াৰ কৰিব নোৱাৰিব মানে ইনঅৰ্গেনিকত যিটো প্ৰডাক্ট হ'ব আৰু আমাৰ যিটো অৰ্গেনিকৰ তাত মানে ষ্টাইল নাথাকিব পাৰে বা সি শুকাই লেৰেলি যাব কিন্তু সি পচি নাযায় মানে সেইটোৱে আজিকালি মানুহে কি হৈ আছে মানে যোনটো জেনেৰেশ্যন আমাৰ চলি আছে 20th চেঞ্চুৰী চলি আছে বৰ্তমান মেক্সিমাম মানুহে এইটো খোজে যে লাইক অকণমান দেখাত ভাল হয় সেই বস্তুটো কিনি লয় চিকন হ'ব লাগে অকণমান বঢ়িয়াকে সজোৱা আছে যেনেকুৱা আমি আজিকালি ভেজিটেবলছ কিনিবৰ কাৰণে আমি মলত গুচি যাওঁ এতিয়া গোটেইখিনি কথা জানিলোঁ এতিয়া মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে আপুনি কিমান বিঘাত এতিয়া আপোনাৰ খেতি কৰি আছে কি কি খেতি আপুনি কৰি আছে আৰু তাৰ ফচলবিলাক কেনেকুৱা হৈ আছে আৰু ইয়াৰে পৰা মই মাৰ্কেটিঙৰ বস্তুখিনি আপোনাৰ পৰা জানিব বিচাৰিম যে সেইবিলাক বস্তু আপুনি মাৰ্কেটলৈ কেনেকুৱা পঠায় তাৰ প্ৰচেছটো কেনেকুৱা হয় অকণমান বিতৰণ জনাব এতিয়াতো ধান খেতিৰ বতৰ এইটো মই ধানটো মোৰ 8 বিঘা মাটিত এইটো লগোৱা হৈছে আৰু বাকী মানে কি হয় শাক পাচলি মানে যিটো ছামাৰ ছিজনত মানে গ্ৰীষ্মকালি এইটো এতিয়া নদীৰ চাপৰিত মানে ইয়াত লগোৱা হৈছে বেঙেনা হয় আৰু মানে কল খেতি আছে আৰু লগতে মোৰ তাত উদ্যান শস্যও আছে মোৰ মেইন খেতি পথাৰতে আৰু পুখুৰী এটা মানে মোৰ আছে ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ আৰু মই কেঁচু সাৰৰ মানে প্ৰডাকশ্যন কৰাৰ কাৰণে এইবাৰে মই কৃষি বিভাগৰ পৰা এইটো নীতি আয়োগৰ ফালৰ পৰা এটা RCC টেংক এটা মানে আবেদন কৰিছিলোঁ সেই মৰ্মে মই পালোঁ আৰু সেইটোত মই মোৰ যিখিনি খেতি পথাৰত যিখিনি কলগছ আছে আমাৰ থলুৱা কলগছ বা মালভোগ কলগছ সেইখিনিৰ পৰা মই কেঁচু সাৰটো বনাই আছোঁ এতিয়া মই নিজে খেতিত ব্যৱহাৰ কৰি আছোঁ আৰু মোৰ যিখিনি খেতি পথাৰত উৎপাদিত হোৱা ফচল মই বজাৰত নিবই নালাগে মানে ঘৰৰ পৰা আহি লৈ যায় বেপাৰীয়ে তাৰোপৰি এতিয়া বিভিন্ন হেৰি আছে অৰ্ডাৰত গুচি যায় এতিয়া যোৱা বছৰ মানে কি মই 2017ৰ পৰা ষ্ট্ৰবেৰী খেতিটো কৰি আছোঁ এতিয়া যোৱা বছৰ এটা ভাল এটা মানে পাইছোঁ মাৰ্কেট এতিয়া মোৰ ওচৰতে কলগাছি দিব লাগে মানে দোকানীজনক আৰু মানে ইমানেই ভাল আছিল যোৱা বছৰ মানে ষ্ট্ৰবেৰীটো ওলোৱাৰ সময়ত ৰোজাৰ মাহ আছিলে আৰু বিশেষ কৰি ইছলাম ধৰ্মৰ মানুহখিনি ৰমজান মাহত ৰোজাৰ সময়ত এইটো ফল ফ্ৰুটছ অকমান বেছি কনজিউম কৰে বেছি কৰে কিন্তু দুৰ্ভাগ্য লাষ্টত কি হ'ল মাৰ্চৰ শেষৰ পিনে যিটো অবতৰে মানে শিলাবৰ্ষণ হ'ল তাত অলপমান নষ্ট হ'ল কিন্তু নষ্ট হ'লেও কথা নাই মোৰ যিখিনি পাব লগা প্ৰাপ্যখিনি মই পাই গৈছোঁ আৰু এইবাৰ মই সেইকাৰণে মই এবিঘা মাটিত মানে আগতীয়াকৈ অক্টোবৰ মিড মানে উইকত যদি লগাব পাৰোঁ এতিয়া ভাল এটা পাম কাৰণ এইবাৰ শুনিব পাইছোঁ ৰজাটো আৰু এডভান্স আগবাঢ়ি আহিব আৰু অলৰেডি মানে পুলিৰ কাৰণে কোম্পানীত হিমাচল প্ৰদেশত কথা পতা হৈ গ'ল খালি মানে পইচাটো তেওঁলোকক উঠাব আছে আচ্ছা ষ্ট্ৰবেৰীৰ খেতিটো কি আপোনালোকে লাইক বীজ সিডছ ইউজ কৰে নে পুলি আপোনালোকে ৰুই দিব লাগে আমি পুলিটো হেৰি কৰোঁ পুলিটো আনিব লাগে ন এইটো পুলিটো হিমাচল প্ৰদেশৰ পৰা বাই এয়াৰত আনিব লাগে তাত গুৱাহাটীত মানে ৰিচিভ কৰিব লাগে এয়াৰপৰ্টৰ পৰা এইটো একচুৱেলি কি হয় 72 আৱাৰ্ছৰ ভিতৰত মানে প্লেণ্টেশ্যন কৰিব লাগে আচ্ছা উইদিন যেতিয়া ডেলিভাৰ হৈ যায় এয়াৰপৰ্টৰ পৰা আনি 72 আৱাৰ্ছৰ ভিতৰত আপুনি প্লান্ট কৰিব লাগিব নহ'লে সেইটো মানে বেয়া হৈ যায় আমাৰ ইয়াত বেয়া হৈ যাব কাৰণ আমাৰ ইয়াত হিটটো অলপ হ'লেও থাকে আৰু এইটো হিমাচল প্ৰদেশত বহুত কম থাকে সেইটো কাৰণে কোনো ধৰণৰ এনভাইৰনমেন্ট মেইনটেইন কৰিব লাগে নেকি আপুনি ষ্ট্ৰবেৰী খেতিটো আমাৰ অসমত বিশেষ কৰি উইণ্টাৰ ছিজনতহে তাৰমানে সুইটেবল হয় এতিয়া মই সুইট চাৰ্লি আৰু উইণ্টাৰ ডনটো আৰু নাভেলা এইবাৰ মানে হেৰি কৰা হৈছে এইবিলাক কি হয় যোনটো আপুনি ক'লে এতিয়া এইটো মানে ভেৰাইটি হয় তাৰ ষ্ট্ৰবেৰীৰ ভেৰাইটি হয় কি ভেৰাইটি হয় ষ্ট্ৰবেৰী বিভিন্ন আছে কিন্তু সেইটো ঠাই লৈ মানে এটা কৰে এতিয়া মই যোৱা বছৰ লগাইছিলোঁ কেমৰজা আৰু সুইট চাৰ্লি এইবাৰ মানে দুটা ভেৰাইটি মানে নাভেলা বুলি এটা আছে সেইটো মানে কথা পতা হৈছে সেইটো আনি অলপ কৰিম প্ৰত্যেকটোতে মানে কেনেকুৱা হয় আৰু এইটোৰ কাৰণে আৰু ৱাটাৰ মিলন লগোৱা হয় এতিয়া ৱাটাৰ মিলনো মানে আৰু এমাহ পিছত আমি গুটি দিমেই মানে মালচিঙত সেইটো মানে ৱাটাৰমেলনৰ এটা টাইপছ হয় এইটো মানে কি হয় অপট্ৰিনটো এইটো মানে কণ্ট্ৰল হয় প্লাছ এইটো মাটিৰ মইশ্চাৰটো ধৰি ৰাখে আৰু সাৰ যিটো দিয়া যায়
সেই সাৰটো বৰষুণৰ পানীত মানে উটি নাযায়, তাত থাকি যায়। আৰু মাল্চ পেপাৰখনত কি হয়, বহুতো ইনচেক্টবিলাক মানে তাত ওপৰত চিলভাৰ কালাৰটো থাকিলে সূৰ্যৰ পোহৰত মানে এটা দেখা পায়, মানে সেইটো তাত মানে গুচি যায়। মেডিচিন মানে প্ৰয়োগ নকৰিলেও তাৰ মানে সেইটো উঠি যায় আৰু খেতিটো, সেইটো এটা ভাল হেৰি। আৰু ষ্ট্ৰবেৰীত মানে কি হয়, যদি ল' টানেল ক্ৰপ কভাৰ বুলি এটা আছে, সেইটো দিব পাৰিলেতো আৰু বেছি ভাল। ল' টানেল ক্ৰপ কভাৰ, এইটো কি এটা মেডিচিন হয়? নহয়, সেইটো মানে কি, মানে অতি ঠাণ্ডা যেতিয়া পৰিব, খেতিটো মানে ঠাণ্ডাৰ পৰা বচোৱা যায়। লগতে আৰু যেতিয়া আগতীয়া যেতিয়া শিলা বৰ্ষণ হয়, সেই শিলটো খেতিডৰাৰ পৰা বচাই ৰাখিব পাৰি। ষ্ট্ৰবেৰী খেতিৰ ফলটো ইমানে মানে ঠুনুকা, তাত যদি সেই শিলটো মানে আহি আঘাত কৰে, তেতিয়া সেই গোটেই ফলটো পচি যায়। আৰু এইটো ল' টানেল ক্ৰপ কভাৰখন দিলে কি হয়, ঠাণ্ডাৰ পৰা বচাব পাৰি। আৰু লগতে মানে শিলা বৰ্ষণ যিটো হ'ব, শিল পৰে যিটো বৰফৰ, এই আমি শিল বুলি কওঁ, বৰফ পৰে নহয় তেতিয়া, সেইটোৰ পৰা মানে বচাই ৰাখিব পাৰি। তেতিয়া এইটো বেসিক্যালি এটা কভাৰেজ হয়, মানে কভাৰ হয়, এইটো কভাৰ হয় যাতে সেই ট্ৰিজখিনি যাতে প্ৰটেক্টিভ থাকে, শিলা বৰষুণে হওক, যিয়েই নহওক, ঠাণ্ডাৰ পৰা যাতে অকণমান বাচি থাকে। নহয় আৰু বহুত মানে ইনচেক্টৰ পৰাও এইটো বচাব পাৰি আৰু ইনচেক্টছৰ পৰা বচাব পাৰি, মানে তাৰ ওপৰেদি মেডিচিনছবিলাক দি পেলাই নাই এইটো। নাই, এইটো মেডিচিন দিবই নালাগে। আচ্ছা, ষ্ট্ৰবেৰী খেতিত কোনো ধৰণৰ একচুৱেলি অৰ্গেনিক কৰিলে তাৰ ডিমাণ্ডটো বেছি পোৱা যায়। কাৰণ ষ্ট্ৰবেৰী খেতিটো যদি ৰাসায়নিক মানে দৰৱ দিয়া যায়, তেতিয়া ফলটো অলপ বিষাক্ত হ'ব। কাৰণ কিয়, ফলটো পকাৰ পিছতে সেইটো ডাইৰেক্ট ল'ৰা ছোৱালীয়ে হওক বা মানুহে এইটো খাব লগালগ বিচাৰে, খাই দিয়ে। লগালগ খাই দিয়ে। গতিকে মই সেইকাৰণে ষ্ট্ৰবেৰী খেতিটো মানে যিমান পাৰি আমাৰ থলুৱা গোবৰ সাৰ, কেঁচু সাৰ, যিখিনি আমাৰ পচন, তেনেকুৱাকৈ আমি কৰি আছোঁ। চ' আপোনালোকে গম পালে যে কিমান কি খেতি মিষ্টাৰ প্ৰফুল্ল দাই কৰিছে, গোটেইখিনি ক'লে এখেতে। চ' আজিৰ কাৰণে এইখিনিয়ে, আপোনালোকে হয়তো বহুত কিবা কিবি গম পালে, আৰু এনেকুৱা ভিডিঅ' আমি লৈ আনিম, আৰু বহুত কৃষকৰ লগত আমাৰ অলৰেডি মিটিং ফিক্স কৰা গৈছে। আমি এটা এটাকৈ কভাৰ কৰিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।